মইনা কি হৈছে তুমি এনেদৰে কাপোৰ ধৰি কিয় কান্দি আছা খুৰী মই চাগে মৰি যাম কি কৈ আছা তুমি এইবোৰ খুৰী মোৰ চাগে পেট ফাটি গৈছে চাওক না মোৰ ইমান তেজ ওলাই আছে মইনা তোমাৰ একো হোৱা নাই তুমি মোৰ লগত ঘৰত ব'লা প্ৰিয়ংকা এইবোৰ কি তই তোৰ ছোৱালীৰ ওপৰত ধ্যান নিদিয় নেকি অনন্যা তই কি হ'ল আৰু মাইনা তুমি কিয় কান্দি আছা মা মই চাগে মৰি যাম মোৰ চাগে পেট ফাটি গৈছে চোৱা না ইমান তেজ ওলাই আছে মোৰ তাইৰ পিৰিয়ডছ হোৱা আৰম্ভ হৈ গৈছে আৰু তই তাক এতিয়ালৈকে একো বুজোৱা নাই নেকি তাইৰ মাত্ৰ 10 বছৰ হৈছেহে মই ভাবিছোঁ 12-13 বছৰ তাইক বুজাই দিম ভালদৰে চা আজিকালি ছোৱালীবোৰৰ আমাৰ দৰে 14-15 বছৰ বয়সত পিৰিয়ডছ নহয় আজিকালি 9 বছৰৰ পৰাই পিৰিয়ডছ হোৱা আৰম্ভ হৈ যায় সেয়ে সময় থাকোঁতে নিজৰ ছোৱালীক ভালদৰে পিৰিয়ডছৰ বিষয়ে বুজাব লাগে আৰু এজনী মাকে যদি নুবুজাই এইবোৰ কথা কোনে বুজাব মাইনা তুমি নাকান্দিবা তোমাৰ একো হোৱা নাই তোমাৰ পেটৰ পৰা তেজ এইকাৰণে ওলাই আছে কাৰণ তোমাৰ এতিয়া পিৰিয়ডছ হৈ গৈছে তুমি এতিয়া গাভৰু হৈ গলা তুমি এতিয়া ডাঙৰ হ'লা মাইনা তুমি ভিতৰত যোৱা মই আহি আছোঁ নিজৰ জীয়ৰীক সঠিক বয়সত পিৰিয়ডছৰ সঠিক জ্ঞান দিয়া এজনী মাকৰ ডাঙৰ দায়িত্ব